ফ্লেয়াৰ আহিছেনে ফ্লেয়াৰ চাটনি বনাম আৰু তাতে আজি 1 জানুৱাৰী তো চাই থাকক ভিডিঅ'টো শেষলৈকে সকলোকে মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা যাচিলোঁ আহিবলগীয়া দিনবোৰ সকলোৰে ভালে যাওক তাৰে কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এইফালে মই লৈছোঁ পালেং শাক আজি মই ৰেচিপি কি বনাম কি নবনাম আপোনালোকক দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো শেষলৈকে এয়া পালেং শাকখিনি মই ধুনীয়াকৈ ধুই কৰি বাছি মেলি এয়া ইফালে মই ধুনীয়াকৈ কাটিবলৈ লৈছোঁ আৰু এটা কথা যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে পালেং শাকখিনি কুটি লৈছোঁ ভালদৰে তাৰ লগত বনাম আলু আৰু মাছৰ পিটিকা পালেং শাকেৰে আৰু আপোনালোকে এনেদৰে বনাই খাবচোন কি ভাল লাগে বহুত টেষ্টি হয় খাবলৈ আপোনালোকে এবাৰ খাই চাব এনেদৰে বনাই পেলাই আপোনালোকে আজি 1 জানুৱাৰী বুলি কিহেৰে খানা খালে কমেণ্ট কৰি জনাব এইফালে মোৰ পালেং শাকখিনি কুটি ৰেডি হৈ গ'ল আৰু এইফালে চাওক পৰিৱেশটো অকণ দেখুৱাই দিছোঁ আপোনালোকক কি ধুনীয়া পৰিৱেশ এইফালে এইটো কি ফুলৰ পুলি হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু এইফালে মই এয়া গোলাপৰ ডালটো এনেকৈ পচাই থৈছোঁ আৰু এয়া এইফালে খেতি আমাৰ মায়ে কৰিছে আকৌ দেই এয়া ধুনীয়াকৈ এজোপা বাঢ়িছে জাতিলাওজোপা আৰু এইফালে এজোপা কেৰেলা আগৰটো ভিডিঅ'ত প্ৰথম যেতিয়া হৈছিলে কেৰেলাজোপা তেতিয়া মই আপোনালোকক দেখাইছিলোঁ যোনে যোনে ভিডিঅ'টো চাইছিলে তেওঁলোকে গম পাব এইজোপা বগাবলৈ ধৰিছে কেৰেলা আৰু এইফালে এয়া বস্তাটোত এনেকৈ জলকীয়া পুলি দিয়া হৈছে এইফালে পিঁয়াজো ৰুই থোৱা আছে এনেকৈ আৰু জলকীয়াও আছে আৰু বিভিন্ন আছে এইফালে আমাৰ খানা ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব পালেং শাক আৰু মাছ আলু পিটিকাৰ সৈতে এইফালে আমাৰ দেউতাই কি কৰিছে দেউতা এয়া মই পাচি বনাই আছোঁ আৰু মানে আৰু কিবাকিবি আৰু ফুলদানি বনাইছোঁ আৰু মানে অনেক বনাবলৈ আৰম্ভ কৰিছোঁ আৰু তাৰমানে তাকে জানো কি হয় বোলো 3-4টা বিনিলোঁ 2টা বিকিলোঁ আৰু ফুলদানি বিকিছোঁ আৰু এই দুটা বনালে হয়নে এয়া বনাই আছোঁ ধুনীয়া হৈছে তাকে চাইছোঁ আৰু আগতে নাজানো এতিয়া শিকিছোঁ অলপ এয়া দেউতাই ধুনীয়াকৈ একদম পাচি বনাই আছে 3টা কৰিছিলে 4টা হ'ব এতিয়া সতি এটা হেৰি উমনি দিবলৈ মায়ে দিলে কুকুৰা এইফালে কুকুৰা পোৱালি এইফালে আমাৰ দেউতাই ধুনীয়াকৈ ফুলদানি সাজি থৈছে ধুনীয়াকৈ বাঁহেৰে চাওক কি ধুনীয়াকৈ সাজিছে ইয়াত কালাৰ কৰিব বাকী আছে অকল যদি কাৰোবাক এনেকুৱা ফুলদানি লাগে তেন্তে মোক কমেণ্ট কৰিব আপোনালোকে আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ